এয়া আমাৰ আজি খেলৰ মুখ্য দুৱাৰ উন্মোচন হ'ল আৰু আমাৰ আজি উদ্বোধকে খেল আৰম্ভ হ'ল বুলি ঘোষণা কৰিলোঁ। মই আজি খেলৰ পৰিচালনা সমিতিক খেলখন বাকী তেখেতসকলৰ সুবিধাৰ্থে পৰিচালনা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। তেখেতক ধন্যবাদ দিছোঁ। তেখেত কৰাশিমুল অঞ্চলৰ এজন সমাজকৰ্মী, উদীয়মান যুৱক। বৰ্তমান আমাৰ সমাজৰ মাজলৈ ওলাই আহিছে। নিষ্ঠা আৰু সততাৰে তেওঁ যথেষ্ট কাম কৰি যোৱাৰ নিদৰ্শন আমাৰ যুগতে তেখেতক ধন্যবাদ দিছোঁ। তেখেত কৰাশিমুল অঞ্চলৰ এজন সমাজকৰ্মী, উদীয়মান যুৱক। বৰ্তমান আমাৰ সমাজৰ মাজলৈ ওলাই আহিছে। নিষ্ঠা আৰু সততাৰে তেওঁ যথেষ্ট কাম কৰি যোৱাৰ নিদৰ্শন আমাৰ আৰু শিবিৰে সমৰ্থন জনাইছে। দাদা নুঠিব দাদা। এয়া আমাৰ আজি খেলৰ মুখ্য দুৱাৰ উন্মোচন হ'ল আৰু আমাৰ আজি উদ্বোধকে খেল আৰম্ভ হ'ল বুলি ঘোষণা কৰিলোঁ। মই আজি খেলৰ পৰিচালনা সমিতিক খেলখন বাকী তেখেতসকলৰ সুবিধাৰ্থে পৰিচালনা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। জননেতা প্ৰয়াত ভৰতচন্দ্ৰ দাস ডাঙৰীয়া এই অঞ্চলতে জন্মগ্ৰহণ কৰিছিলে। একেবাৰে এটা অসুস্থ পৰিৱেশত, য'ত নেকি শিক্ষাৰ প্ৰখৰতা নাছিলে, শিক্ষাৰ মানদণ্ড বুজি পোৱা নাছিলে, তেনেকুৱা এখন নিৰক্ষৰ ঠাইত তেখেতে জন্মগ্ৰহণ কৰি এই অঞ্চলৰ পৰাই তেখেত ওলাই গৈছিলে আৰু এই অঞ্চলৰ পৰা গৈ তেখেতে সুশিক্ষা গ্ৰহণ কৰিছিল কলকাতাত। তাৰপিছতে সুশিক্ষা গ্ৰহণ কৰিছিলে তেখেতে এইটো কি কয় পূৰ্ণনাৰায়ণ সিংহৰ সৈতে ওকালতি পঢ়িছিলে কলকাতাত। আৰু তাৰপিছতে তেওঁ আহি পেলাই নৰ্মাল কলেজ যোৰহাটত পঢ়ি পেলাই তেখেতে দক্ষতা অৰ্জন কৰি বিভিন্ন স্থানত বিভিন্ন ধৰণৰ কৰ্তব্য জড়িত হৈছিলে। আৰু তাৰে ভিতৰত শিক্ষক হিচাপে তেখেতে বিভিন্ন শিক্ষানুষ্ঠানত কাম কৰি গৈছিলে আৰু কোঅপাৰেটিভ ছ'চাইটিৰ এছিষ্টেণ্ট মেনেজাৰ হিচাপে লখিমপুৰত তেখেতে কাৰ্যনিৰ্বাহ কৰিছিলে। ইয়াত বাদেও তেখেতে সমাজৰ যথেষ্ট কাম কৰি কেইবাখনো উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে হাইস্কুল নিৰ্মাণ কৰিছিলে। তাৰ ভিতৰত অন্যতম জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰূপান্তৰিত হৈছে। ইয়াৰ পূৰ্বে তেওঁ উচ্চ ইংৰাজী বিদ্যালয় হিচাপে স্থাপন কৰি 1961 চনত যথেষ্ট এই অঞ্চলৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতৰ যিখিনি কৰ্মৰাজি আছিলে, এই কৰ্মৰাজিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজি মাননীয় জয়ন্ত বৰা খৰাশিমুলৰ পৰা আহি এই অঞ্চলত এই যুৱকসকলক এক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা এই ভলীবল প্ৰতিযোগিতা প্ৰাইজ মানি ব্যৱস্থাৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগত জড়িত হৈ ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে তেখেতক সহায়ৰ হাত আগবঢ়াইছে আৰু তেখেতে এই অঞ্চলত ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এই কাৰণেই নাজানে, তেখেতে প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিত যোগদান কৰি তেখেতে তেখেতৰ পাৰদৰ্শিতা দেখুৱাবলৈ গৈ চৰকাৰী ভূমিকাক তেওঁ ঘৃণা কৰিছিলে। চৰকাৰী নীতি নিয়মক তেওঁ ঘৃণা কৰি পেলাই বিভিন্ন ধৰণেৰে চৰকাৰী কোনো ধৰণৰ কাম কাজক নাথাকি তেখেতে নিজাববীয়াকৈ স্বইচ্ছাই যিবিলাক কাম কৰিবলৈ ওলাইছিলে, সেই কাৰণেই তেখেতক চিনি পোৱা নাছিলে। কিন্তু শেহতীয়াকৈ ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে বুজি পাইছিল কাৰণে তেখেত এজন বুৰঞ্জী লিখক আছিলে। মতক বুৰঞ্জী লিখাৰ পিছত প্ৰয়াত ইন্দিৰা গান্ধীয়ে মাননীয় স্বৰূপ উপাধ্যায় ডাঙৰীয়া এই অঞ্চলৰ বিধায়ক হিচাপে, এই অঞ্চলৰ সাংসদ হিচাপে তেখেতক অনুৰোধ জনাই সেই পুস্তিকাখন, সেই ইতিহাসখন ইন্দিৰা গান্ধীয়ে পঢ়িছিলে, অধ্যয়ন কৰিছিলে আৰু বুজি পাইছিলে। তেতিয়াই তেওঁ
MOBCৰ এগৰাকী যে যোগ্য ব্যক্তি আছে সেই কথাটো পৰিচিত হৈছিলে আৰু তেওঁক নজনাৰ কাৰণ এইটোৱেই যে তেখেতে খুব বাকপটুতাৰে কামবিলাক কৰিবলৈ গৈছিলে সাহসিকতাৰে কাম কৰিব গতিকে তেখেতক হেয় কৰিবলৈ বহুতে ষড়যন্ত্ৰ কৰিছিলে কাৰণে তেখেতক জানিবলৈ পৰা নাছিল আৰু কিবিয়ে সম্বৰ্ধনা জনাইছে দাদা নুঠিব 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 দাদা প্ৰথমে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰীযুত ঘন বৰুৱা প্ৰাক্তন সদস্য জনতা উচ্চতম বিদ্যালয় যোগেশ্বৰ গোদৈ সমাজকৰ্মী মহেন্দ্ৰ সিং গাঁও অৱসৰপ্ৰাপ্ত শিক্ষক কমলা হাজৰিকা